নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম। তেনেহ'লে দেৰি নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হৈছে বেংগল গেজেট। ২ নম্বৰ প্ৰশ্নটো হৈছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? উত্তৰটো হৈছে আৰতি চাহা। ৩ নম্বৰ প্ৰশ্নটো হৈছে বিছমিল্লা খানে বজোৱা বাদ্যযন্ত্ৰটোৰ নাম কি? উত্তৰটো হৈছে চেহনাই। ৪ নম্বৰ প্ৰশ্নটো হৈছে কাৰ নেতৃত্বত ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠিত হৈছিল? উত্তৰটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোন চহৰক চিটি অৱ গল্ডেন টেম্পল বুলি জনা যায়? উত্তৰটো হৈছে অমৃতসৰ। ৬ নম্বৰ প্ৰশ্নটো হৈছে গোলকুণ্ডা দুৰ্গ ক'ত অৱস্থিত? উত্তৰটো হৈছে হায়দৰাবাদ। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? উত্তৰটো হৈছে প্ৰায় ১৫০ কোটি। ৮ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা কিমান? উত্তৰটো হৈছে ২৮খন। ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? উত্তৰটো হৈছে গংগা। ১০ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? উত্তৰটো হৈছে হকী।